গুড মৰ্ণিং সকলোকে। মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আমাৰতো একদম ধুনীয়াকৈ গৈছে খানা। 2023 চনটো বিদায় দি 2024 চনটো আদৰি ল'লোঁ। আৰু এইফালে আমাৰ খানাৰ কাৰণে একদম যোগাৰ হৈ আছে, মাংসও বনাই আছে। সকলোবোৰ একদম ধুনীয়াকৈ এনজয় কৰি আছোঁ। সকলোবোৰ দেখাম, সকলোবোৰ মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই শেষলৈকে চাব। আৰু এয়া মাংস দি আছে, বনাই আছে, আৰু সকলোৱে কাম কাজ কৰি পিনি এইফালে আৰু বাকী থাকিলে চালাডৰ কাৰণে এইখিনি যোগাৰ কৰি আছে, কাটি আছে। এজনী মানুহেহে কাটি আছে দেই, শেষ কৰিব নোৱাৰি। আৰু এজনী বৌৱে কাটিব বাৰু, মুখখন দেখাই দিয়ক বুলি কওঁতে মুখখন ধুনীয়াকৈ দেখাই দিছে, বহুত কিউট হয়। আৰু এইফালে দুজন দাদাই বনাইছে, এজনে নোৱাৰে কাৰণে। এইফালে দেখিছেনে কিমান মানুহ আছে, সকলোৱে একদম নিজৰ নিজৰ কামত ব্যস্ত। মই আকৌ একদম টেষ্ট কৰিবলৈ ফাৰ্ষ্টত এয়া দেখিছেনে, অৱশেষত আকৌ দুইজনীয়ে ৰেডি কৰিব লগা হ'ল। আৰু এয়া এক্সট্ৰা মাংস আমাৰ ভিতৰত বনাই আছে। এইগৰাকী নাই বনাই, দাদা এজনে বনাইছে। এইফালে আকৌ ৰাংগলী বনাই আছিলে। মই ৰাতি অকণমান দেখাব গ'লোঁ, তেওঁলোকে কৈছে ভাল হোৱা নাই, মই কৈছোঁ ভালেই হৈছে। আৰু ইয়াত দেখিছেনে কি ধুনীয়াকৈ ৰাতি তেওঁলোকে একদম টোপনি ক্ষতি কৰি পিনি বনাই আছে। এতিয়াতো টাইম বহুত হৈ গ'ল, কমেও 12:30মান হৈছিল। আৰু মই ভিতৰত আহিছোঁ, মই কৈছোঁ চাই দি দিয়ক, আৰু এই চাই লওক, ফুল এনজয়।
এইফালে খানা ৰেডি হৈ গ'ল আৰু জল্দিকৈ ভিডিঅ'বোৰ দেখাইছোঁ। সোনকালে খাই পিনি কেক চেক কাটিব লাগিব ন, দেৰি কৰি থাকিলেওতো নহ'ব, সকলোৱে পাছদিনা ডিউটি থাকে। সেইবাবে আমি 12টা বজাৰ আগতে আমি খানাটো খাই দিছোঁ। তাৰপিছতে 12টা বজাত কেক চেক কাটিম আৰু সেয়া একদম দেখিছেনে, চবেই ফুল এনজয় কৰি আছে। কোনো 1 মিনিট ৰোৱা নাইকিয়া, গান বাজিলে চবেই নাচিবলৈ চেষ্টা কৰে। আৰু সেয়া দেখিছেনে, মই গোটেই এক ৰাউণ্ড দি দিছোঁ, গোটেই দেখাই দিছোঁ। পূৰা হিন্দী অসমীয়া সকলো গানতে পূৰা নাচিছোঁ। আৰু মোৰ মাতটো শুনি গমেই পাইছে চাগে, মাত চাত পূৰা চিঞৰি ভাগি আছে। আৰু আমাৰ কেক ৰেডি কৰি আছে, কাৰণ 12টা বাজিব হওঁ হৈছে, সেইকাৰণে ৰেডি চেডি কৰি লৈছে আৰু তেতিয়াহে এনজয় কৰিব পাৰিব, বম চম ফটাব পাৰিব। বাহিৰত গৈ পিনি কেক চেক কাটিবগৈ, ইয়াতে এনেই উলিয়ালে। সকলো হ'লেও নাচি আছে চাওকচোন। অকণো তেহেঁতে ৰ'বলৈ মানে মন নাইকিয়া, নাচি গোটেই শেষ কৰি দিছে। আৰু এতিয়া কিমান দেখিছেনে, এয়া ষ্টাৰ্ট কৰিলে, কিমান যে হুলস্থুল, অ' মাই গড। চাওকচোন পূৰা ফুটাইছে। ই আকৌ দৌৰা দৌৰি কেক এটা কটাৰ পিছত যে ইটোৱে সিটো সন্মান নিয়মটো যে বৰ ভাল লাগে নহয়নে, এটা চখ হয় ন। সকলোৱে কেকটো লৈ দৌৰা দৌৰি কৰি মুখত সনাসনি দেখিছেনে, কিমান এনজয় কৰিছে সকলোৱে। এয়া চাওক বম ফুটাইছে। আমাৰ তেওঁ আকৌ দুডালমান ফিৰফি লৈ পিনি তেনেকেই আছে, কাৰণ বম চম ফুটাবলৈ তেওঁ ভয় লাগে বোলে। আৰু দাদাজনে কেক আৰু মোকো সানি দিছে, সেই বাজনীও সানি দিছে। সকলোৱে কেক চেক সানিছে আৰু কোনেও খোৱা নাই কেক সানিবলৈহে আনিলে। ইয়াত দেখিছেনে, মই চাইড টাইড লৈ পিনি আহিছোঁ, গোটেইখন মূৰে চূৰে সানি। বা আৰু আকৌ সেইজন দাদা ইমান শকত দাদাজনক দাঙি লৈ গ'ল, পাত্তাই নাপালে চাগে আপোনালোকে। চাওকচোন গোটেই ইমান কষ্টকৈ ৰাঙালীবোৰ আঁকিছিলে তেওঁলোকে। সেয়া এতিয়া আৰু হৈছে আৰু ফুটাই চুটাই দেৰি কৰি থাকিব নোৱাৰি না, যিমান পাৰে আমি সোনকালে সামৰণি মাৰিবলৈ চেষ্টা কৰি আছোঁ। এইফালে মাইকৰ ফোন লৈ পিনি তেওঁলোকেও কি যে ভাষণ দিছে, এইফালে দেখিছেনে, বহুত এনজয় কৰিছোঁ। সেইখিনি থাকিলেই ফটাবলৈ, কাৰো ফুটাবলৈ শক্তি নাইকিয়া লেখীয়া হৈ গৈছেগৈ, নাচি পিনি। তাৰপিছতে মই কেইটামান ভিতৰত লৈ আহিলোঁগৈ। আৰু এইফালে কিমানো শেষ কৰিব, দাদাজনে ক'লে এইকেইটা বোলে জ্বলাব নালাগে, কাৰ ৰুমতো আনবগৈ ঠিক নাই, সেইকাৰণে ঘূৰাই দিছে, ভিতৰত থৈ দিব দিছে। এইফালে চাওকচোন, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই পিনি কেনেকুৱা পালে মোক কমেণ্ট কৰিব। মই ভিডিঅ'বোৰ দিওঁ, মই নিজৰ কাৰণে দিওঁ, কাৰণ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কমেণ্ট চমেণ্ট নকৰে। মই কমেণ্টলৈ আশা কৰোঁ, কিন্তু নকৰে। মোৰ ভিউজ বহুত কম আছে, একো নাই। মোৰ এইটো ভাল লাগে কাৰণে মই ভিডিঅ' বনাওঁ, ৰিলচ বনাওঁ, আৰু কমেণ্ট আৰু লাইক পাবৰ কাৰণে নহয়। ইমান ভাল লাগিছে চাওকচোন, আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচায়েই। ঠিক আছে, যিসকলে চাই বহুত থেংক ইউ, ধন্যবাদ দিছোঁ। কাৰণ মোৰ ভিডিঅ'বোৰ চাব, মোৰ তেতিয়া ভাল লাগিব আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। মানুহজনেতো ছাপোৰ্ট নকৰেই তেনেকৈ, হ'লেও মই তেওঁৰ পৰা বহুতখিনি ছাপোৰ্ট পাওঁ ভিডিঅ' বনাবলৈ, কাৰণ ভিডিঅ' চিডিঅ' বনাই পিনি এডিটিং কৰি দিবলৈ অলপ টাইম লাগে। ইফালে আৰু হৈছেগৈ বম চম ফটাই পিনি। একেলগতে মই কথাখিনি কৈ দিছোঁ, মাতটো এবাৰ সৰু হৈছে বা ডাঙৰ হৈছে, আৰু এবাৰ শেষত আপোনালোকলৈ আকৌ এবাৰ শুভেচ্ছা থাকিল।